ৰিক্ৰুটমেণ্ট চলি আছে। আজি BTCৰ চিফ প্ৰমোদ বড়োৱে ঘোষণা কৰিছে অহা 1.5 মাহৰ ভিতৰত হাইস্কুলত 1477 গৰাকী শিক্ষকৰ নিযুক্তি BTC অঞ্চলত হ'ব। আজি এই বিষয়ে BTRৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী, তেওঁলোকৰ শিক্ষা বিভাগৰ ডাইৰেক্টৰ লগত মই আৰু চিফ মহোদয় প্ৰমোদ বড়ো আমি একেলগে এই কথাখিনি আলোচনা কৰিছো। অচিৰে ইয়াৰ এটা সমাধান ওলাব। ৰিক্ৰুটমেণ্ট চলি আছে। আজি BTCৰ চিফ প্ৰমোদ বড়োৱে ঘোষণা কৰিছে অহা 1.5 মাহৰ ভিতৰত হাইস্কুলত 1477 গৰাকী শিক্ষকৰ নিযুক্তি BTC অঞ্চলত হ'ব। আজি এই বিষয়ে BTRৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী, তেওঁলোকৰ শিক্ষা বিভাগৰ ডাইৰেক্টৰ লগত মই আৰু চিফ মহোদয় প্ৰমোদ বড়ো আমি একেলগে এই কথাখিনি আলোচনা কৰিছো। অচিৰে ইয়াৰ এটা সমাধান ওলাব। ৰিক্ৰুটমেণ্ট চলি আছে। আজি BTCৰ চিফ প্ৰমোদ বড়োৱে ঘোষণা কৰিছে অহা 1.5 মাহৰ ভিতৰত হাইস্কুলত 1477 গৰাকী শিক্ষকৰ নিযুক্তি BTC অঞ্চলত হ'ব। আজি এই বিষয়ে BTRৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী, তেওঁলোকৰ শিক্ষা বিভাগৰ ডাইৰেক্টৰ লগত মই আৰু চিফ মহোদয় প্ৰমোদ বড়ো আমি একেলগে এই কথাখিনি আলোচনা কৰিছো। অচিৰে ইয়াৰ এটা সমাধান ওলাব। ৰিক্ৰুটমেণ্ট চলি আছে। আজি BTCৰ চিফ প্ৰমোদ বড়োৱে ঘোষণা কৰিছে অহা 1.5 মাহৰ ভিতৰত হাইস্কুলত 1477 গৰাকী শিক্ষকৰ নিযুক্তি BTC অঞ্চলত হ'ব। আজি এই বিষয়ে BTRৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী, তেওঁলোকৰ শিক্ষা বিভাগৰ ডাইৰেক্টৰ লগত মই আৰু চিফ মহোদয় প্ৰমোদ বড়ো আমি একেলগে এই কথাখিনি আলোচনা কৰিছো। অচিৰে ইয়াৰ এটা সমাধান ওলাব।